চেঙাৰ পশ্চিম মাজৰচৰ খাটিয়ামাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্বহীদুল ইছলামক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ মন্ত্ৰী শিক্ষা খণ্ডৰ অন্তৰ্গত পশ্চিম মাজৰচৰ খাটিয়ামাৰী এম.ই. স্কুলৰ সদ্য অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্বহীদুল ইছলামক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে 1986 চনত স্থাপিত পশ্চিম মাজৰচৰ খাটিয়ামাৰী এম.ই. স্কুলৰ শিক্ষকগৰাকীয়ে 1-8-1987 চনত বিদ্যালয়খনত শিক্ষক হিচাপে চাকৰিত যোগদান কৰি সুদীৰ্ঘকাল শিক্ষকতা কৰি অৱশেষত চলিত বৰ্ষৰ 31 আগষ্ট তাৰিখে চৰকাৰীভাৱে অৱসৰ গ্ৰহণ কৰে। সদ্য অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ যৌথ উদ্যোগত বিদ্যালয়ৰ প্ৰাংগণত এক সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। সম্বৰ্ধনা সভাত সদ্য অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্বহীদুল ইছলামক নিজ ঘৰৰ পৰা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু বৰ্তমানৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীয়ে সমদল কৰি আগুৱাই সম্বৰ্ধনা সভালৈ আনে। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি আব্দুল বাৰিকৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠানত সদ্য বিদায়ী শিক্ষকগৰাকীক বিদ্যালয়খনৰ পৰিচালনা সমিতি, শিক্ষক শিক্ষয়িত্ৰী, বৰ্তমানৰ ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বিভিন্ন দল সংগঠন, ধৰ্মীয় কিতাপ, শৰাই, জাপি, বুক, চেল্ফ, ছাতি, লাঠি, কাপোৰ, কাঁহ পিতলৰ বাচন বৰ্তন, টুপি, ফুলাম গামোচা আদিৰে উষ্ম সম্বৰ্ধনা জনায়। সভাত সম্বৰ্ধনা গ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে বিদ্যালয়খনত সুদীৰ্ঘকাল শিক্ষক হিচাপে কিমান সেৱা আগবঢ়াব পাৰিছো সেয়া ৰাইজৰ বিচাৰ্য বুলি কৈ কৰ্মজীৱনত অজানিতে হোৱা ভুল ত্ৰুটিৰ মাৰ্জনা বিচাৰে। সভাত অৱসৰপ্ৰাপ্ত গাণনিক বিষয়া আতাউৰ ৰহমানে, আলুপতি মাজৰচৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী মাছুমা আক্তাৰ, 8 নং চেঙা আঞ্চলিক পঞ্চায়তৰ সদস্য আবুল বাছাৰ আনচাৰী, পশ্চিম মাজৰচৰ খাটিয়ামাৰী এম.ই. স্কুলৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি হান্নানুল আহমেদ, অধিবক্তা মাষ্টৰ ছেলিম, প্ৰাক্তন গাঁও পঞ্চায়তৰ সভাপতি চিৰাজুল হক, অৱসৰপ্ৰাপ্ত শিক্ষক মীৰ মহম্মদ, সমাজকৰ্মী বক্তিয়াৰ আলী, অধিবক্তা আব্দুল লতিফ আদিয়ে ভাষণ প্ৰদান কৰে। সভাত বিদ্যালয়ৰ শিক্ষকসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলটোৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, MT নিউজ। আজি বিদায় সভা হ'ল। মোৰ চাকৰিকাল শেষ আৰু মই চাকৰিকালৰ শেষত মই সমাজখন উন্নতিৰ কল্পে চেষ্টা কৰি ধৰ্মীয় কামত মই অগ্ৰগতি লাভ কৰি আৰু অনুষ্ঠানটোৰ লগত সদায় জড়িত থাকিম বুলি মই আজি ভাবিছোঁ আৰু মোৰ বিৰাট ফূৰ্তি লাগিছে। চাকৰি কালত আপোনাৰ অনুভৱ কেনেকুৱা আছিল? চাকৰি কালত মোৰ অনুভৱটো এনেকুৱাই আছিল যে বিদ্যালয়খনত আহি ল'ৰা ছোৱালীক যাতে আমি ভালদৰে শিক্ষা লাভ কৰিব পাৰোঁ বা শিক্ষা দিব পাৰোঁ, তাৰ কাৰণে মোৰ বিৰাট আগ্ৰহ আছে। ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দীক্ষাৰ কাৰণে মই যথেষ্ট পৰামৰ্শ আগবঢ়াম আৰু তেখেতসকলে যাতে শিক্ষা লাভ কৰি উন্নতি লাভ কৰিব পাৰে তাৰ কাৰণে মই তেওঁলোকক সদায় আদৰ্শ দেখুৱাই যাম। বাকী জীৱনখিনি আপুনি কেনেদৰে পাৰ কৰিব বুলি ভাবিছে? বাকী জীৱনখিনি মই সমাজখনৰ লগত জড়িত থাকি, ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থাকি আৰু যিখন বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছে বিদ্যালয়ত মাজে সময়ে আহি ল'ৰা ছোৱালীক দিহা পৰামৰ্শ দিম। মই তেখেতক জনাম যে তোমালোকে 2জন শিক্ষক আছে যদিও আমি তোমালোকক সহায় কৰিম, তোমালোকে ইমান চিন্তা কৰিব নালাগে, স্কুলখন চলাই নিয়াৰ কাৰণে আমি যিমানখিনি কৰিব লাগে আমি কৰিম। চৰকাৰক এই ক্ষেত্ৰত কি জনাম? মই চৰকাৰক এই ক্ষেত্ৰত মই বাৰে বাৰে জনাইছোঁ যে মই আকৌ জনাম যে আমাৰ স্কুলত শিক্ষক নাই। MLA মহোদয়ক মই জনাইছোঁ, DO ছাৰক জনাইছোঁ, BO ছাৰক জনাইছোঁ, তথাপি আমি শিক্ষক পোৱা নাই। মই আকৌ চেষ্টা কৰিম তেওঁলোকৰ লগত যোগাযোগ কৰিবৰ কাৰণে, যোগাযোগ কৰিম আৰু এইখন বিদ্যালয় যাতে শিক্ষক আনিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম। এখন বিদ্যালয় আমি 3গৰাকী শিক্ষক শিক্ষয়িত্ৰী আছিলোঁ এখন বিদ্যালয়ত। আজি আমাৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহোদয় তেখেতক আমি আনুষ্ঠানিকভাৱে বিদায় দিলোঁ আমি বিদ্যালয়ৰ তৰফৰ পৰা। আজি আমি বৰ নিঠৰুৱা অনুভৱ কৰিছোঁ। আমি সঁচাকৈয়ে এজন অভিভাৱক নোহোৱা হৈ গৈছোঁ এখন বিদ্যালয়ত। আমি বাৰুকৈ আমি এই অভাৱটো অনুভৱ কৰিম আগত দিনত।
মাত্ৰ 3 গৰাকী শিক্ষক শিক্ষয়িত্ৰী যদিও এখন বিদ্যালয় চলিছিলে তথাপিও আমি ইমান এটা অসুবিধা পোৱা নাছিলো। একমাত্ৰ আমাৰ ওপৰত কি আছিলে বটবৃক্ষৰ দৰে আছিলে আমাৰ প্ৰধান শিক্ষক মহোদয়। তো এইখিনি থকাৰ কাৰণে আমি কেতিয়াও সেই মানসিক চাপটো আমাক ল'ব দিয়া নাছিলে যে বিদ্যালয়ত ইমানখিনি কম শিক্ষক থকাত আমাৰ অসুবিধা হৈছে। আজি আমি বৰ নিঠুৰা অনুভৱ কৰিছো। সেই মানসিক চাপটো আমি কেনেকৈ চম্ভালিম আমি বুজিব পৰা নাই। ছাৰক আমি অনুৰোধ কৰিছো, প্ৰধান শিক্ষক মহোদয়ক আমি অনুৰোধ কৰিছো যাতে আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে আমাৰ এইখন বিদ্যালয়ৰ লগত। যদিও বা তেখেত অৱসৰ গ্ৰহণ কৰিছে, আমাৰ লগত যাতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে, আমাক যাতে সেই আগৰ দৰে সেই অভিভাৱকৰ ছায়াটো আমাক দিয়ে, তাকে অনুৰোধ জনাম আমি এইখন বিদ্যালয়ত। বহুত স্মৃতি আজি মনত পৰিছে। এইখন অনুষ্ঠান 1986 চনৰ এটি শুভ মুহূৰ্তত এই অঞ্চলৰ মুখিয়াল ব্যক্তিসকলে এই অনুষ্ঠানটো জন্ম দিছিলে। তেওঁলোকৰ বেছিভাগেই হয়তো এই পৃথিৱীত নাই, গতিকে এই চেগতে মই তেওঁলোকৰ আত্মাই শান্তি লাভ কৰক, ব্যস্ত নচিব কৰক, তাৰে কামনা কৰিছোঁ। আজি আমি এইখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ পৰা, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ পৰা, লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আজি আনুষ্ঠানিকভাৱে আমাৰ এই গৰাকী আজি ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মাননীয় শহীদুল ইছলাম ছাৰক আজি আনুষ্ঠানিকভাৱে আমি সম্বৰ্ধনা জনাই বিদায় দিছোঁ। এইটো এটা নিয়ম, কাৰণ সকলোৱে এদিন বিদায় ল'ব লাগিব চৰকাৰী নিয়ম অনুসৰি। গতিকে আজি তেওঁলোকে আমাৰ পৰা বিদায় লৈছে। তেখেতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যিমানখিনি পাৰে তেখেতে শিক্ষা দিয়াৰ কাৰণে চেষ্টা কৰিছিল, যাৰ ফলত এই অঞ্চলৰ পৰা, এই অনুষ্ঠানৰ পৰা আজি বিভিন্ন ধৰণৰ ডক্টৰেই হওক, ইঞ্জিনিয়াৰেই হওক, অধিবক্তাই হওক, শিক্ষকেই হওক, সকলো পৰ্যায়ৰ আজি উচ্চ শিক্ষিত হৈ নিজৰ লগতে এই অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। গতিকে এই চবতে মই এই প্ৰধান শিক্ষকগৰাকীক, অৰ্থাৎ আজি আমি যিগৰাকী মহান ব্যক্তিক আমি বিদায় দিলোঁ, তেখেতৰ প্ৰতি আমাৰ এইটোৱে আহ্বান থাকিব, তেখেতে এই স্কুলৰ প্ৰতি যিখিনি দায়বদ্ধতা লৈ শিক্ষকতা কৰিছিল বা সমাজৰ উন্নতিৰ ক্ষেত্ৰত যিখিনি চেষ্টা কৰিছিল, অনাগত দিনতো তেওঁ এই অনুষ্ঠানৰ লগত জড়িত থাকিব বা সমাজৰ উন্নতিৰ ক্ষেত্ৰত চেষ্টা কৰিব, কাম কৰি যাব। আৰু তেখেতৰ স্বাস্থ্য সুকলমে থাকক, তেখেত দীৰ্ঘজীৱী হওক, ভাল স্বাস্থ্যত থাকক, এইখিনি কামনা কৰিছোঁ। ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।